নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰুঞ্জুনে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ৰেচিপি আৰু ৰেচিপিটোত থাকিব শুকান বগৰী মিঠা আচাৰ। গতিকে আহকচোন মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। এতিয়া মই ভালদৰে শুকান বগৰীখিনি পানীৰে ধুই ল'ম আৰু ধুই লৈ ইয়াক ৰ'দত দিম, কিয়নো শুকুৱাওঁতে বগৰীৰ ওপৰত বহুতো ধূলি বালি পৰিব পাৰে আৰু যদি এইবোৰ ধূলি বালি মানুহৰ পেটলৈ যায় পেটত অসুখ হোৱাৰ সম্ভাৱনা থাকে, সেয়েহে ধুই লোৱাটো ইয়াৰ বেছি ভাল। এতিয়া বগৰী শুকোৱা হৈ গ'ল। এতিয়া মই বগৰীৰ ঠাৰিখিনি এটা এটাকৈ গুচাই ল'ম। এতিয়া মই বগৰী আচাৰৰ কাৰণে মছলাখিনি ৰেডি কৰি লৈছোঁ। কেইটামান শুকান জলকীয়া লৈছোঁ, অকণমান জিৰা আৰু কেইটামান জালুক আৰু লগতে এইখিনি চফগুটি। গতিকে এইখিনি এতিয়া ধুনীয়াকৈ কেৰাহীত ভাজি লওঁ। এয়া কেৰাহী পাতিলোঁ, এতিয়া কেৰাহী গৰম হ'ল। এতিয়া মছলাখিনি দি দিম। প্ৰথমতে শুকান জলকীয়াকেইটা দিছোঁ, এতিয়া জিৰাখিনি দিম, জিৰা ধনিয়া সকলোখিনি দি দিম আৰু যেতিয়া অলপ ফুটি আৱাজ হ'ব তেতিয়া ধুনীয়াকৈ গোন্ধ আহিব মছলাৰ, তেতিয়া মছলাখিনি নমাই দিম। পান মছলাখিনি যিহেতু মই আগতে ভাজি থোৱা আছে সেইকাৰণে এইখিনি প্ৰথম ভাজি ল'ম। এয়া মোৰ প্ৰায় মছলা ভজা হৈ গ'ল। এতিয়া এইখিনি মই ধুনীয়াকৈ এখন প্লেটত কাঢ়ি ৰাখি দিম। এতিয়া কেৰাহীখন পাতি লৈছোঁ, ইয়াত পাতি লৈ ইয়াত অলপ পানী দিম। আপোনালোকে ভাবিছে চাগে পানী কিয় দিম, কিন্তু কি কৰিছে চাই লওকচোন। পানী দিম আৰু পানীখিনি যেতিয়া গৰম হ'ব, অলপ গৰম হ'ব, বগৰীখিনি দি দিম আৰু বগৰীখিনি যিহেতু শুকান বগৰী হয় অলপ টান টান হয়, সেইকাৰণে কোমল কৰিবৰ কাৰণে পানীখিনি গৰম হোৱাৰ পাছত বগৰীখিনি দি এটা উতল আহিলে বগৰীখিনি নমাই দিম। এই পানী গৰম হৈছে, এতিয়া বগৰীখিনি ধুনীয়াকৈ দি দিম। বগৰীখিনি দিয়া হৈ গ'ল। এতিয়া ধুনীয়াকৈ ঢাকনখন দি দিম আৰু এটা উতল আহিলে ইয়াক বন্ধ কৰি দিম। এয়া দেখিছে এনেদৰে উতল আহিছে। এতিয়া উতল আহিছে, মই ধুনীয়াকৈ গেছটো অফ কৰি দিলোঁ আৰু এতিয়া বগৰীখিনি ধুনীয়াকৈ চেকনিৰে উঠাই পানীটো যাবৰ কাৰণে অলপ সময় ৰাখি দিম আৰু বগৰীৰ পানীখিনি যায় মানে মই মছলাটো ৰেডি কৰোঁ। ইয়াৰ আচাৰৰ কাৰণে যিটো মছলা মই ভাজি থৈছিলোঁ সেইটো এতিয়া ৰেডি কৰি আহোঁ। এতিয়া বগৰীখিনি পানী নিগনি হৈ গ'ল। এতিয়া ইয়াক বাউলত লৈ ধুনীয়াকৈ হেতাৰে এইখিনি এটা এটাকৈ ভাঙিব লাগিব। এতিয়া পানী নিগনি হোৱা এতিয়া এইখিনি ধুনীয়াকৈ এনেদৰে এখন হেতাৰে ধুনীয়াকৈ ভাঙিব লাগিব, যাতে আচাৰটো বনাওঁতে ইয়াত যিখিনি মছলা দিম এই বগৰীৰ ভিতৰলৈকে তেল আৰু গুড়খিনি সোমাই যায় আৰু তেতিয়া বগৰীটো টেষ্টি লাগে, আৰু নহ'লে গোটা গোটা হৈ থাকিলে আচাৰৰ আচল টেষ্টটো নাহে। এতিয়া এনেদৰে ধুনীয়াকৈ হেতাৰে গোটেইখিনি ভাঙি ল'ম। এতিয়া বগৰীখিনি সম্পূৰ্ণৰূপে ভাঙি লোৱা হৈ গ'ল। এয়া দেখিছে নহয়, ধুনীয়াকৈ হেৰি হৈ গৈছে, গোটা গোটা নাই, চব ভাঙা হৈ গ'ল আৰু ইয়াত ধুনীয়াকৈ মছলাটো সোমাব। এতিয়া আহকচোন আমি পাছৰখিনি কি কৰোঁ আপোনালোকক দেখাইছোঁ। এয়া কেৰাহী পাতিলোঁ, কেৰাহী এতিয়া গৰম হ'ল। এতিয়া মই ধুনীয়াকৈ অলপ তেল দি দিম। যিহেতু মিঠা আচাৰ ইমান বেছি তেল নিদিলেও হ'ব আৰু একেবাৰে তেল নিদিলেও আচাৰটো ভাল নালাগে। এতিয়া তেল গৰম হৈ গ'ল। এতিয়া ধুনীয়াকৈ গুড়খিনি দি দিম। এয়া গুড়খিনি লাহে লাহে গলিবলৈ লৈছে আৰু যেতিয়া সম্পূৰ্ণৰূপে গলিব তেতিয়া ইয়াত ধুনীয়াকৈ বগৰীখিনি দি দিম। এয়া সম্পূৰ্ণৰূপে গুড়খিনি গলা নাই, এতিয়াও অকণমান সময় লাগিব আৰু গেছটো একেবাৰে ল' ফ্লেমত ইয়াক ধুনীয়াকৈ দিয়া হৈছে, আৰু নহ'লে যদি গেছটো বেছি কৰি দিয়া হয় গুড়খিনি জ্বলি যাব। এয়া গুড়খিনি প্ৰায় সম্পূৰ্ণৰূপে গলিছে বুলিয়ে ক'ব পাৰি। এয়া দেখিছে নহয়, হেতাৰ পৰা ধুনীয়াকৈ যেতিয়া টপটপকৈ পৰিব
বস্তুটো লাগি নধৰে তেতিয়া গম পাব যে গুড়খিনি সম্পূৰ্ণৰূপে গলিলে। এতিয়া মই ধুনীয়াকৈ ইয়াত যিখিনি বগৰী ফেটি থৈছিলোঁ হেতাখনেৰে সেই বগৰীখিনি লাহেকৈ দি দিম আৰু গেছটো সেই একে ল' ফ্লেমতে ৰাখি দিছোঁ। এতিয়া বগৰীখিনি দি দিলোঁ। এতিয়া মই যিখিনি মছলা ৰেডি কৰি থৈছিলোঁ আচাৰ কাৰণে সেই মছলাখিনি ইয়াত এড কৰি দিম আৰু ধুনীয়াকৈ হেতাখনেৰে লৰাই দিম যাতে বগৰীৰ প্ৰতিটো অংশলৈ এই মছলাখিনি সোমাই যায় আৰু তেতিয়াহে ইয়াৰ সোৱাদটো খুবেই ধুনীয়া হ'ব। এয়া ধুনীয়াকৈ মিক্স কৰি দিম। বহুত ধুনীয়া গোন্ধ ওলাইছে, একদম মলমলাই গৈছে, খাবলৈও বহুত ধুনীয়া টেষ্টি হ'ব চাগৈ। দেখিছে নহয় আপোনালোকে? যি হওক দেখা যাওক কেনেকুৱা হয়। এয়া দেখিছে নহয়, এয়া আচাৰ পূৰা হৈ গৈছে আৰু এতিয়া মই ইয়াত সোৱাদ অনুসৰি অকণমান নিমখ দি দিম, কাৰণ মিঠা আচাৰ যিহেতু অলপ নিমখ দিলেহে ইয়াৰ মিঠাটো বেছি ভালকৈ ফুটি উঠে। আৰু এনেদৰে গেছটো অকণমান ল' ফ্লেমত দি তাৰপাছত লাহেকৈ নমাই দিম। এয়া আমাৰ প্ৰায় বগৰী মিঠা আচাৰ ৰেডি হৈ গ'ল। কিন্তু মই আপোনালোকক এটা কথা ক'ব পাহৰিলোঁ যে আচাৰটোতো আমি এদিনতে খাই শেষ নকৰোঁ, গতিকে ইয়াক অলপ দিন ৰাখিবৰ কাৰণে এতিয়া মই এয়া দেখিছে ন, এখন ডাঙৰ চামুচেৰে 1 চামুচ ইয়াত ভিনেগাৰ এড কৰি দিছোঁ যাতে সোনকালে আচাৰখিনি বেয়া হৈ নাযায়। এতিয়া ধুনীয়াকৈ এই হেতাখনেৰে মিক্স কৰি দিম। মিক্স কৰি গেছটো অফ কৰি দিম আৰু আচাৰ আমাৰ ৰেডি হৈ গ'ল। এয়া কেনে লাগিছে আপোনালোকে জনাবচোন। বহুত বেছি ধুনীয়া হৈছে, দেখিছে নহয়, বহুত ধুনীয়া আৰু খাবলৈ বহুত সোৱাদ হ'ব। ফাইনেলি আমাৰ বগৰীৰ মিঠা আচাৰ ৰেডি হৈ গ'ল। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। যিসকলে চাই আছে মোৰ ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব ভৱিষ্যতে আহি থকা নটিফিকেশ্যনবোৰ আপোনালোকে যাতে আগতীয়াকৈ লাভ কৰিব পাৰে। গতিকে আজিলৈ এৰিছোঁ, বাই বাই।